হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে ভাল কিজানি আৰু মোৰ বহুতে ভাল হয়। আৰু আজি আমি গৈ আছোঁ এঠাইলৈ, আৰু যিহেতু আমি তাতে শ্বিফ্ট হৈ আছোঁ বৰ্তমান, আৰু ইয়াতে একো ক'ব নোৱাৰি মানে ইমান আৱাজ মানে ষ্টেচনৰ বাইকত। তো সেইকাৰণে মই ভাবিলোঁ ঘৰত যাই পিনে ভইচটো দি দিম আৰু আপোনালোকে চাই থাককচোন আমি ক'লৈ গৈ আছোঁ, গম পাই থাকিব শেষলৈকে। আগতে আমাৰ বহুতখিনি বস্তু লৈ যোৱা হৈ গৈছে, আকৌ আমি আজি ছেকেণ্ড টাইম গৈ আছোঁ, যিহেতু মানে মই ছেকেণ্ড টাইম গৈ আছোঁ। আৰু এতিয়া প্ৰথমবাৰ ভিডিঅ' কৰা নহ'ল যিহেতু, আৰু এতিয়া ৰেল ষ্টেচনত আমি মাহঁতৰ কাৰণে অপেক্ষা কৰি আছোঁ। মোৰ মা আৰু ভাইটি আহিব, মানে এনেওতো ছোৱালীক ক'ৰবালৈ গ'লেতো বস্তু দি পঠায়ে ন, চ' দুয়োজনী মায়ে ঢেৰ চাৰা বস্তু দি পঠাইছে মানে, আৰু সেইকাৰণে অপেক্ষা কৰি আছে। আৰু এতিয়া আহি পাই গ'ল মাহঁত, আৰু বস্তু দিলে আমি ল'লোঁ। আৰু ভাবিছিলোঁ যে মই বুমাৰিং কৰিম বুলি, বাট বুমাৰিং মাৰ গুলি হৈ গ'ল, মানে একদম মানে নাজানিলোঁ কৰিবলৈ যাই থৈ পিনে এনেকুৱাই হৈ থাকিলে ভিডিঅ'টো। আৰু যি কি নহওক, এতিয়া আমাৰ ট্ৰেইন আছে যিহেতু 12টা বজাত, চ' এতিয়া আমি ৰাওনা হৈ আছোঁ 12টা বজাত ট্ৰেইনখনলৈকে, আৰু মানে প্লেটফৰ্মলৈকে গৈ আছোঁ বৰ্তমান। মাহঁতি আৰু ঘৰলৈ উভতিব আৰু এতিয়া, সেইকাৰণে ভাবিছোঁ অকণমান ট্ৰেইনখনলৈকে আগবঢ়াই দিওঁ, আৰু যিহেতু বহিবলৈ আমাৰ বহুত বেছিয়ে টাইম আছিলে, তথাপিও মানে ট্ৰেইনখন আহি পালে যিহেতু, আৰু পিছত লৰালৰি কৰাতকৈ যোৱাই ভাল আৰু ন। তো সেইকাৰণে এতিয়া মাহঁত গুচি গ'ল আমাক থৈ পিনে, যিহেতু ৰাতি বহুত লেট হৈ গ'ল ন, ৰাতি মাহঁতৰ 11:30মান বাজি গ'ল, আমাৰ 12টাত ট্ৰেইন আছে যিহেতু। চ' এতিয়া আমি তাৰপিছতে দেৰি হ'ল যিহেতু, এতিয়া ৰাতিও হৈ গ'ল, আমি এতিয়া শুম আৰু এতিয়া। তাৰপিছত ৰাতিপুৱাৰ দৃশ্য দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু এতিয়া যিহেতু ৰাতি হৈছে, সেইকাৰণে সকলোৱে গভীৰ নিদ্ৰাত মানে, আৰু এতিয়া একো দেখাটো নাপায় আৰু মানে। আৰু গুড মৰ্ণিং, বৰ্তমান ৰাতিপুৱা হৈ গ'ল, আৰু এতিয়া আমাৰ ট্ৰেইনৰ পৰা নামিব টাইম হৈছে আৰু এতিয়া। আৰু তেওঁ শুই আছে, মইতো সাৰ পাই গ'লোঁ, ইমান ৰাতি ইমান ঠাণ্ডা লাগিছে, মইতো টোপনিয়ে নাহিলে ৰাতি বাৰু, যি কি নহওক তেওঁ শুই থাকিলে। আৰু তাৰপিছতে এতিয়া ৰাতিপুৱা হৈ গ'ল, আৰু চাগে ষ্টেচনটো দেখিলে চাগে সকলোৱে গম পাব আমি ক'লৈকে আহিছোঁ। মই নকওঁ বাৰু, সকলোৱে গেছ কৰি ল'ব। আৰু ষ্টেচনটো দেখাই আছোঁ আপোনালোকক। আমি নামিবলৈ টাইম হৈ যাব, যিহেতু 7:30 আমাৰ নামাত আছিলে, আৰু তো তেওঁ শুই আছে বৰ্তমান। এতিয়া আমি আহি পাই গ'লোঁ, এইখন হ'ল ষ্টেচনখন। সকলোৱে চাগে ষ্টেচনখন দেখিলে গম পাই যাবগৈ, দেখাই আছোঁ মই ষ্টেচনখন। যিহেতু মই আৰু হাজবেণ্ডে আহিছোঁ, মাহঁতো জাষ্ট বস্তু দিবলৈ আহিছিলে, আৰু এতিয়া আমি গৈ আছোঁ। সেইখন নেকি আমি যোৱাবাৰ খাইছিলোঁ যে। আৰু আমি য'ত থাকোঁ তাৰলৈকে যাবলৈ হ'লে ইয়াৰ পৰা অ'টো ল'ব লাগে, আৰু অ'টোতে লয় আপোনাৰ মানে 300-400 টকা লয় অ'টোতে, মানে অকণমানি জেগা হয় তথাপিও 300 টকা লয়ে তাৰমানে। আৰু তো এতিয়া তাকে চাই আছে কি অ'টো লয়, কিমান টকা, সকলোতে বহুত টকা কয় মানে। তো সেই হিচাপে মিলাবতো লাগিব ন, আমি 4জন যাম যিহেতু ইয়াৰ পৰা ষ্টেচনৰ পৰা। আৰু এইখন হ'ল ষ্টেচনখন, আপোনালোকে ঠিক ধৰিব পাৰিছেনে নাই ক'ব নোৱাৰোঁ, কিন্তু ষ্টেচনখন দেখিলে গম পাব মে বি। আৰু ইমান ধুনীয়া পাহাৰ মানে চাৰিওফালে, কি ধুনীয়া মানে ক'বলৈ মানে ভাষা নাই, ইমান ধুনীয়া তাৰমানে নেচাৰেল মানে বতাহ আহি থাকে। আৰু এতিয়া আমি অ'টোত গৈ আছোঁ, আৰু আমি যোৱা ঠাইখিনিলৈকে আমি এতিয়া পাম আৰু অলপ পিছতে ৰুম গৈ। এতিয়া আমি অ'টোৰ পৰা নামি দিলোঁ, আৰু এতিয়া আমি আমাৰ ৰুমলৈকে গৈ আছোঁ। আৰু ৰাস্তাটো চাওকচোন কি ধুনীয়া দেখিবলৈ মানে, আৰু ইমান ডিচিপ্লিন হয় ইয়াতে। আৰু এইজন হ'ল তেওঁৰ লগৰে বন্ধু হয়, ইয়াতে থাকে, মানে তেওঁৰ ঘৰ বেলেগত। আমি এতিয়া ৰুম পাই গ'লোহি, আমি থকা ঘৰটো এইটোৱে হয়। মই আপোনালোকক ভিডিঅ' দিম বাৰু ঘৰটো, কি ধুনীয়া ঘৰ মানে ইয়াতে। এতিয়া আমি পাই গ'লোঁ ঘৰ আহি, তাৰপিছতে আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব আমি ক'ত আহিছোঁ ক'ত অহা নাই, আৰু কিয় আহিছোঁ দেখাই থাকিম। আজিলৈ বাই বাই।